নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ ভেকেঞ্চিজ মুকলি হৈছে। ভেকেঞ্চিখিনি আহিছে DSSB ফালৰ পৰা। ইয়াতে ফৰেষ্ট গাৰ্ড কেয়াৰটেকাৰৰ ভেকেঞ্চিজকে ধৰি বহুখিনি ভেকেঞ্চিজ মুকলি হৈছে। টোটেল 615টাৰ ওপৰত ভেকেঞ্চিজ মুকলি হৈছে আৰু ইয়াতে অনলি কেয়াৰটেকাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চিবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। তো ইয়াতে চাওক, প্ৰথম পোষ্টকেইটা আহিছে ফৰেষ্ট গাৰ্ড আৰু কেয়াৰটেকাৰ, আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ হ'লে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে অনলাইনৰ ষ্টাৰ্টিং ডেট হৈছে 18 আগষ্ট। আজিৰ পৰা ইয়াৰে অনলাইন ষ্টাৰ্ট হৈছে আৰু 16 ছেপ্টেম্বৰলৈকে ইয়াৰে অনলাইন চলি থাকিব। আৰু অল ইণ্ডিয়া কেণ্ডিডেট মেল আৰু ফিমেল সকলোখিনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চাওক, এজ লিমিটৰ কথা ক'বলৈ গ'লে ইয়াতে 18 পৰা 37 বছৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আছে ইয়াতে 100 টকা। জেনেৰেল OBC কেণ্ডিডেটসকলে 100 টকা ইয়াত দিব লাগিব। বাকী কেণ্ডিডেটসকলে ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইয়াতে চাওক, চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইয়াতে ৰিটন টেষ্ট অনুষ্ঠিত হ'ব, টায়াৰ 1 টায়াৰ 2 হ'ব, আৰু স্কিল টেষ্ট হ'ব, ফিজিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেল মেৰিট লিষ্ট। আপোনালোকে ওপৰত যিখিনি পাৰফৰ্মেঞ্চ এলিজিবিলিটিৰ ওপৰতে আপোনালোকে ফাইনেল মেৰিট লিষ্ট তেওঁলোকে ইয়াতে মাৰিব। আৰু কি ডকুমেণ্ট হ'লে আপোনালোকে পোষ্টখিনি এপ্লাই কৰিব পাৰিব চাওক। ইয়াতে 10 আৰু 12 পাছৰ মাৰ্কশ্বিট প্ৰয়োজন হ'ব, ITI ডিপ্ল'মা, ডিগ্ৰী ডিপ্ল'মা, PG চাৰ্টিফিকেট সকলোখিনি লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ইনকম, ডমিচিয়েল, এইখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। তো ইয়াতে চাওক, ফৰেষ্ট গাৰ্ডৰ কাৰণে ভেকেঞ্চি আছে 52টা। সেই 52টা ভেকেঞ্চিত আপোনালোকে 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা ক'বলৈ গ'লে মেল কেণ্ডিডেট হ'লে হাইট 163 চেণ্টিমিটাৰ, চেষ্ট লাগিব 84 চেণ্টিমিটাৰ লাগিব, আৰু ফিমেলখিনিসকলে 150 চেণ্টিমিটাৰ হাইট লাগিব। তো এইখিনি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে চাওক, ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নহয়। আৰু পে' স্কেলৰ কথা ক'বলৈ গ'লে 21,700 পৰা 69,100 টকালৈকে আপোনালোকে ইয়াতে দৰমহা লাভ কৰিব। যদিহে ইণ্টাৰেষ্টেড হয় আপোনালোকে পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। এপ্লাই আজিৰ পৰা ষ্টাৰ্ট হ'ব, আৰু এপ্লাই কৰিবলৈ আমাৰ ডেছক্ৰিপশ্যনৰ লিংকতে ক্লিক কৰিব, তাতে গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো এইটোৱে আছিল এটা সৰু ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব।